যদি আপোনালোকে কম দামত সেকেন্ড হ্যান্ড বক্স আৰু এম্প্লিফায়াৰ বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এই ভিডিঅ'টো চেলৰ বাবে বনোৱা হৈছে। তো হাই এভৰিৱান, ৱেলকাম বেক মাই আনাৰ ভিডিঅ'। তো মই আপোনালোকৰ বাবে আজি আৰু এটা নতুন ভিডিঅ' লৈ আছোঁ। আজিৰ ভিডিঅ'ত থাকিব আপোনাৰ টপ এযোৰ লগতে এটা এম্প্লিফায়াৰ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কি মাল আছিল আপোনালোকক মই দেখুৱাই আছোঁ। তো যিবিলাকে নেকি ল'ম বুলি ভাবি আছে মোক কণ্টেক্ট কৰিব পাৰে, আৰু যদি নলয় এনে ফোন নকৰিব, হোৱাটছআপ কৰিব। প্ৰাইচটো জানিব বিচাৰিলে মইতো ফোনত কৈ দিম আপোনালোকক প্ৰাইচটো, আৰু কি ব্ৰেণ্ড হৈ আছে সেইটো আপোনালোকক দেখুৱাই দিম। আৰু টপযোৰ আপোনাৰ ছেকেণ্ড হেণ্ড এম্প্লিফায়াৰটো ছেকেণ্ড হেণ্ড প্ৰায় 2 বছৰমান হৈছে আৰু লগত এখন মিক্সাৰো থাকিব। তো মিক্সাৰখন অপশ্যনেল, যদি আপোনালোকে ল'ম বুলি ভাবে ল'ব পাৰে, আৰু যদি নলয় কথা নাই। তো আপোনালোকে যেনেকৈ বিচাৰে সেনেকৈ দি দিম। তো আপোনালোকে ফোন কৰক। তো আপোনালোকে বেছি দেৰি নকৰি আপোনালোকে মালখিনি চাই লওক আৰু লাগিলে ফোন কৰিব। তো ফাইনেলি দেখা পাই আছে আপোনালোকে ষ্টেঞ্জাৰৰ PVT701, যিটো নেকি কলকাতাৰ অৰিজিনেল এম্প্লিফায়াৰ হয়। এইটো আপোনালোকে 700 ৱাটৰ হয়। আপোনালোকে এইটো টপযোৰৰ লগত পাই যাব। এইটো আপোনালোকৰ টপযোৰৰ লগত পাই যাব। আৰু পিছফালে আপোনালোকক দেখুৱাই আছোঁ পিছফালৰ বেক পেনেলটো, লগত ফেন আছে এখন, আৰু হৰ্ণ চলাব পাৰে ইচ্ছা কৰিলে আপোনালোকে এইটোত। আৰু এইফালে 2 ohms আৰু 4 ohms দুটাৰে ৰান কৰিব পাৰে। আৰু এইফালে লাইন ইন লাইন আউট দিয়া আছে। তো আপোনালোকে যদি ল'ম বুলি ভাবে এম্প্লিফায়াৰটো ইয়াৰ লগতে বক্সযোৰৰ লগতে পাই যাব। আৰু এইফালে বক্সযোৰ দেখুৱাই দিছোঁ আপোনালোকক অকণমান। এইযোৰ হৈছে বক্সযোৰ। তো লুকটো এনেকুৱা, অকণমান স্ক্ৰেচ হৈছে, আৰু ইচ্ছা কৰিলে আপোনালোকে কালাৰ কৰি ল'ব পাৰে। জালিখন 16 গেজৰ ৱাটাৰপ্ৰুফ প্লাইৰ হয়, কেবিনেট হয়। আৰু স্পীকাৰকেইটা হৈছে 400+400 আছে, আৰু এচএফটো হৈছে 80 ৱাট, প্ৰায় 900 ৱাটৰ ওচৰা-ওচৰি হয় টপটো। তো আপোনালোকে ল'ম বুলি ভাবিছে যদি ল'ব পাৰে। আৰু ইয়াৰ লগতে এখন মিক্সাৰো থাকিব। মিক্সাৰখন অপশ্যনেল, তো আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰে। তো বাজেটটো অলপ বাঢ়ি যাব মিক্সাৰখন ল'লে। আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব, আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। থেংক ইউ।